নমস্কাৰ এছিয়া নিউজ অসম নৰ্থ ইষ্টলৈ সমূহ দৰ্শকক স্বাগতম ষ্টুডিঅ'ত মই হিমাত্ৰী শৰ্মা উত্তৰাখণ্ডৰ চামোলি জিলাত প্ৰবল বানত খহি গ'ল বিয়াৰৰ বেলি ব্ৰিজ প্ৰবল বানৰ ফুটত উঠি গ'ল বিয়াৰৰ বেলি ব্ৰিজখনে নীতি উপত্যকাৰ সৈতে সংযোগ স্থাপন কৰিছিল এই ঘটনাৰ ফলত বিয়াৰৰ এগৰাকী চালক দুৰ্ঘটনাত পতিত হয় জনাইছো সবিশেষ উত্তৰাখণ্ডৰ চামোলি জিলাত প্ৰবল বানত খহি গ'ল বিয়াৰৰ বেলি ব্ৰিজ প্ৰবল বানৰ ফুটত উঠি গ'ল বিয়াৰৰ বেলি ব্ৰিজখনে নীতি উপত্যকাৰ সৈতে সংযোগ স্থাপন কৰিছিল এই ঘটনাৰ ফলত বিয়াৰৰ এগৰাকী চালক দুৰ্ঘটনাত পতিত হয় চালকজনৰ সন্ধানত SDRF আৰু NDRFৰ উদ্ধাৰ অভিযানো অব্যাহত ৰাখিছে পুনৰবাৰ জনাইছো উত্তৰাখণ্ডৰ চামোলি জিলাত প্ৰবল বানত খহি গ'ল বিয়াৰৰ বেলি ব্ৰিজ প্ৰবল বানৰ ফুটত উঠি গ'ল বিয়াৰৰ বেলি ব্ৰিজখনে নীতি উপত্যকাৰ সৈতে সংযোগ স্থাপন কৰিছিল এই ঘটনাৰ ফলত বিয়াৰৰ অৰ্থাৎ বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনৰ এগৰাকী চালক দুৰ্ঘটনাত পতিত হয় চালকজনৰ সন্ধানত SDRF আৰু NDRFে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বৰ্তমানো এই দৃশ্য দেখুৱাইছো কিদৰে ব্ৰিজখন উঠি গৈছে প্ৰবল বানৰ ফুটত উঠি গ'ল বিয়াৰৰ বেলি ব্ৰিজখনে নীতি উপত্যকাৰ সৈতে সংযোগ স্থাপন কৰিছিল এই ঘটনাৰ ফলত বিয়াৰৰ এগৰাকী চালক দুৰ্ঘটনাত পতিত হয় চালকজনৰ সন্ধানত SDRF আৰু NDRFে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে এই দৃশ্য দেখিছে উত্তৰাখণ্ডৰ চামোলি জিলাত প্ৰবল বানত খহি গ'ল বিয়াৰৰ বেলি প্ৰবল বানৰ ফুটত উঠি গ'ল বিয়াৰৰ বেলি ব্ৰিজখনে নীতি উপত্যকাৰ সৈতে সংযোগ স্থাপন কৰিছিল এই ঘটনাৰ ফলত বিয়াৰৰ বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনৰ এগৰাকী চালক দুৰ্ঘটনাত পতিত হয় চালকজনৰ সন্ধানত SDRF আৰু NDRF উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে